নমস্কাৰ বন্ধু-বান্ধৱীসকল, এনকে জেনেৰেল নলেজৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত দেখি থকা 1K, 10K, 1 মিলিয়ন এইবোৰৰ মানসমূহ। তো বন্ধু-বান্ধৱীসকল, পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1, 1Kৰ মান কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 100, অপশ্যন বি 1000, অপশ্যন চি 10,000, অপশ্যন ডি 1 লাখ। তো বন্ধু-বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1000। 1Kৰ মান 1000। নেক্সট কুৱেশ্যন, 1.5Kৰ মান কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 1000, অপশ্যন বি 15,000, অপশ্যন চি 1500, অপশ্যন ডি নন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1500। 1.5Kৰ মান 1500। নেক্সট কুৱেশ্যন, 10Kৰ মান কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 1100, অপশ্যন বি 10,000, অপশ্যন চি 10,100, অপশ্যন ডি নন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10,000। 10Kৰ মান 10,000। নেক্সট কুৱেশ্যন, 100Kৰ মান কিমান? অপশ্যন এ 1000, অপশ্যন বি 10,000, অপশ্যন চি 1 লাখ, অপশ্যন ডি নন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 লাখ। 100Kৰ মান 1 লাখ। নেক্সট কুৱেশ্যনলৈ আহিছোঁ, 1 মিলিয়নৰ মান কিমান? অপশ্যন এ 1 লাখ, অপশ্যন বি 10 লাখ, অপশ্যন চি 100 লাখ, অপশ্যন ডি নন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10 লাখ। 1 মিলিয়নৰ মান 10 লাখ। নেক্সট, 1Bৰ মান কিমান? অপশ্যন এ 10,000 লাখ, অপশ্যন বি 10 লাখ, অপশ্যন চি 10,000, অপশ্যন ডি 1 লাখ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 10,000 লাখ। 1 বিলিয়নৰ মান 10,000 লাখ।